ডাঙৰি মেঘেলাত ৰাইজৰ সহযোগত বৃহৎ পৰিমাণৰ চোৰাং কাঠ ট্ৰাকসহ জব্দ। তিনিচুকীয়া জিলাত ধাৰাবাহিকভাৱে অব্যাহত আছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বিভিন্ন সময়ত দল সংগঠনৰ সহযোগত প্ৰশাসনে চোৰাং কাঠ জব্দও কৰি আহিছে। আজি পুনৰ ডাঙৰি মেঘেলা গাঁৱত ৰাইজৰ সহযোগত AS01BC5651 নম্বৰৰ এখন ট্ৰাক বৃহৎ পৰিমাণৰ কাঠসহ জব্দ কৰিছে। কিন্তু ট্ৰাকৰ চালকসহ সহায়ক পলাই যাবলৈ সক্ষম হয়। ট্ৰাকসহ চোৰাং কাঠৰ গৰাকীৰ বিষয়ে এই পৰ্যন্ত জানিব পৰা নাই। গুৰুত্বপূৰ্ণ বিষয় যে অৰুণাচল প্ৰদেশৰ পৰা কাকপথাৰ মাইথং হৈ মৃদংপাৰাৰ পথেদি মেঘেলা হৈ দীৰ্ঘদিনে চোৰাং কাঠৰ সৰবৰাহ চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও আজি কোপতি প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা নাই। আমাৰ তালাবাৰক্ষী যিকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া IC মহোদয়ে মানে মোক কোনোবা লোকে ফোন কৰি জনাইছিলে যে মেঘেলা গাঁৱত এখন কাঠ ভৰ্তি ট্ৰাক এখন থৈ ৰাখিছে। তেতিয়া মোক IC মহোদয়ে মোক পঠিয়াই দিলে। মই ইয়াতে আহিলোঁ আৰু ফৰেষ্টৰ যিখিনি মানুহ আছে আমাৰ তালাপৰ তেখেতসকলক ফোন কৰি মাতিলোঁ। আহি দেখিলোঁ যে এখন কাঠ ভৰ্তি ট্ৰাক মেঘেলা আমাৰ ইয়াতে ৰাখি থোৱা আছে। এইটো কাঠ আছে 2 নম্বৰ কাঠ হয় ন? এইটো আমি ক'ব নোৱাৰিম কাৰণ এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বস্তু নেকি, ফৰেষ্টে জানিব সময় হয়নে 2 নম্বৰ। এইটো ক'লৈ গৈ আছিলে ছাৰ? এইটো আমি এতিয়ালৈ গম পোৱা নাই ক'লৈ গৈছে, কাৰণ কোনো আমি ড্ৰাইভাৰো পোৱা নাই, কোনো মালিকো পোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইন নৰ্থ ইষ্ট।